খুৱাই দিয়া ভালকে ভৰি ধাইবা কৰা সবচে ডাঙৰ বা হয় সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছো আজি 16 আগষ্ট আজি মোৰ মানে খুব এটা ভাল এটা দিন বুলি ক'ব পাৰি আজি দিনৰ পৰাই মানে মেডামৰ লগত ভাল পোৱা আৰম্ভ হৈছিল আৰু তাকে এনেকে ডন কাজিয়া লাগি মেলি প্ৰায় 1 বছৰমান হৈ গ'ল আমাৰ বিয়াও হৈ গ'ল 1 মাহমান হৈছে আৰু আমাৰ এফালে ভণ্টি দুজনী বহি আছে ভণ্টিহঁতে মানে এফালে মানে কেক বনাবৰ কাৰণে এফালে বিস্কিট সিস্কিট ৰেডি কৰি আছে নাজানো প্ৰথম মানে খাই চাম সেইটো কেক মানে তাকে ভাবিলো কিনি অনা নাই কলেজ কি বনাও বুলি এনেকেতো যোনবিলাক বিক্ৰী কৰে সেইটো এনেকা নবনাই তথাপিতো মানে এইটো ৰকমতো মানে বনাব পাৰি বুলি কৈছে মানে তাকে এফালে ভণ্টিহঁতে হেল্প কৰিব এফালে ভণ্টি আছে আৰু এজনী ভণ্টি ব্ৰইলাৰ মাংস আনিব গৈ আছে সো এইকেইটা কি প্ৰথম পিচি ল'ব লাগিব ন হা মিক্সিত পিচি ল'ব লাগিব ন মেডাম জি ষ্টাৰ্ট কৰা আৰু হা এই সৰুকে মানে এনে আৰু নিয়মটো আলহী আহি আছে এফালে দেই আহা আজি আমাৰ মানে কি আছে এনিভাৰ্চাৰী বহিব পৰা এই ছুপাৰ চকিতে দি দে পালি এটা পালো কেজি কেনেকে কেজি 165 হৈ গ'ল আজি বা ইমান দাম হৈ গ'ল বহুত দাম হৈ গ'ল গোটাই যদি 165 গ'ল কটা 340 পাবগৈচোন ঠিকে আছে দে যা আৰম্ভ কৰ আৰু মানে মেডামে কেক চেক বনাই মেলি কমপ্লিট হৈ গ'ল সৰুকে মানে জমনি কেক এটা বনাইছে আৰু এফালে মেডামে পিঁয়াজ কাটি আছে আৰু এফালে কেৰাহী পাতি থোৱা আছে মানে জুইত বনাইছে মানে জুইত বনোৱা মানে সোৱাদটোৱে বেলেগ মানে যিমান গেছ থাকিলেও মানে জুই সমান হ'ব নোৱাৰে মানে তাৰ কাৰণে মই গাঁৱত আহিলে সদায় জুইত বনোৱা খাওঁ মানে গেছত বনোৱা নাখাওঁ আৰু আমাৰ এফালে ভাইটিয়ে মানে মাংস কাটি আছে আৰু আমি সকলোৱে ভাত খাব বহিছো আৰু ভণ্টিহঁতে বহি আছে মেডামো আছে এফালে বায়েণ্টি আছে খাবা দে ভালকে খোৱা খোৱা এই মেডাম তুমি খোৱা গো তোমাৰটো কোনটো তুমি আজি মোক খুৱাই দিব লাগিব তোমাৰটো লেগ পিচ হয়